মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বি ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু 2023 বৰ্ষৰ এইচএছ উচ্চতৰ মাধ্যমিক পৰীক্ষা যিহেতু কঠিন হৈ আছে, এটাৰ পিছত এটা প্ৰশ্ন কঠিন হৈ আছে, বহুতে এক্সাম ভাল হৈ আছে, আকৌ বহুতৰে বেয়া হৈ আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু কুৱেশ্যন পেটাৰ্ণ প্ৰিভিয়াছৰ দৰে হৈ থকা নাই, মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি ভিডিঅ'টোৰ যোগেদি এটা কুৱেশ্যন পেপাৰ পেষ্ট কৰিম আৰু যিটো কুৱেশ্যন পেপাৰ এমআইলৰ প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয়। এইকেইটা প্ৰশ্ন তোমালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। এটা প্ৰশ্ন স্কিপ নকৰিবা, এটা প্ৰশ্ন নোচোৱাকৈ নাথাকিবা। ইয়াত বহু ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এইবিলাক তোমালোকে ভিডিঅ'টো শেষলৈ চাই প্ৰশ্ন স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা। তোমালোকৰ এক্সামৰ কাৰণে এইটো ভাল, যিহেতু অহাকালি এক্সাম অনুষ্ঠিত হ'ব। এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰথমটো প্ৰশ্ন দেখাবলৈ চেষ্টা কৰিছোঁ। 1 মাৰ্কৰ প্ৰশ্ন এইবিলাক। লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ? এইবিলাক প্ৰশ্ন তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা। তোমালোকে যিটো ইয়াত স্ক্ৰীনশ্বট হিচাপে দেখুওৱা হৈ আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীৰ ভাল লগা দুটা কাৰণ উল্লেখ কৰা। প্ৰকৃষ্ট আৰু অনিয়া শব্দ দুটাৰ অৰ্থ কি? শ্ৰদ্ধায়া দেয়াম অশ্ৰদ্ধায়া অধ্যয়ামৰ অৰ্থ কি? বৃহৎ সংহিতা আৰু জহস্তিলক গ্ৰন্থ দুখন ৰচক কোন? এনেকুৱা দিয়া আছে। চোৱা, নেক্সট প্ৰশ্নটো হ'ল চুটিগল্পৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 2 মাৰ্কৰ প্ৰশ্ন। জয়মতী কথাছবি গুৱাহাটী কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল? জয়মতী কথাছবিখন কোন চনত মুক্তি লাভ কৰিছিল? শিল্পোদ্যোগ কোনখন উপন্যাসৰ বাবে ঘটিছিল? বৈজ্ঞানিক মানসিকতা কাক বোলে? 2 মাৰ্কৰ প্ৰশ্ন। বৈজ্ঞানিক মানসিকতা কাক বোলে? আন এটা প্ৰশ্ন হ'ল প্ৰসংগিক দৰ্শাই ব্যাখ্যা কৰা। এইটো 4 মাৰ্কৰ প্ৰশ্ন। পানী মে মিন পিয়াসী মোক শুনত লাগে হাসি। এইটো প্ৰসংগিক দৰ্শাই লিখিব দিছে। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয়। এই যিকেইটা প্ৰশ্ন দেখুওৱা হৈছে খুবেই ইম্পৰ্টেণ্ট হয়। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। ইয়াত যিকেইটা 4টা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। বিজ্ঞানৰ গোটেই পদ্ধতিতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। এই 4টাৰ প্ৰশ্ন প্ৰত্যেক ইয়াতে ৰিপিট হৈ থাকে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে কেইটা প্ৰশ্ন তোমালোকে চাবলৈ নাপাহৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈ। এই প্ৰশ্নকেইটা চোৱা, ইয়াত যিকোনো দুটা লিখিব দিছে। 5 মাৰ্কৰ এটা প্ৰশ্ন। ডিব্ৰুগড় অসমীয়া তিৰোতাসকলে কেনেধৰণৰ ঘৰগতি আৰু কাৰ্যকলাপত বেজবৰুৱাৰ আনন্দ বিমিশ্ৰিত আলোচনা কৰা। সংঘাহ কথা কবিতাৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। হস্তবিজ্ঞান পুথিৰ গদ্যশৈলী সম্পৰ্কে এটা টোকা যুক্ত কৰা। উপনিষদৰ যুগত শিক্ষা হাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰাৰ এইটো লিখিব দিছে। এইটো তোমালোকে প্ৰশ্নসমূহ যিহেতু স্ক্ৰীন ৰেকৰ্ডাৰ স্পীড হৈ আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিবা আৰু তোমালোকৰ কাৰণে সহজ হ'ব। গোমস্ত শব্দটিৰ অৰ্থ লিখা। এইটো প্ৰশ্ন 3-4 বাৰকৈ ৰিপিট হৈ থকা প্ৰশ্ন। গোমস্ত শব্দৰ সৈতে নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। প্ৰবুদ্ধ জনতা শব্দটোৱে কি বুজায়? আন এটা প্ৰশ্ন হ'ল বিশ্বশিল্পী মহাবিশ্বৰ কবিয়ে কাক বিশ্বশিল্পী বুলি অভিহিত কৰিছে? আন এটা প্ৰশ্ন হ'ল ৰদ জিকমিক কাব্যগ্ৰন্থৰ ৰচক কোন? কাব্যগ্ৰন্থখনৰ ৰচক কোন? ৰত্ন জিকমিক। ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো পৰিচয়ৰ পৰা তুলি দিয়া হৈছে। আন এটা প্ৰশ্ন হ'ল নৱকান্ত বৰুৱাৰ কাব্য চৰ্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয়? আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈ। নিৰ্মল প্ৰবাহ বৰদলৈৰ 2খন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা। এইবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। 2023 বৰ্ষৰ এইচএছ পৰীক্ষা যিহেতু কঠিন হৈ আছে, মৰমৰ ছাত্ৰ ছাত্ৰী এইটো নেভাবিবা যে এইটো প্ৰশ্ন অসমীয়াও টাফ হ'ব, কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰী এনেকুৱাও নহ'ব পাৰে। অসমীয়া প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ দৰে প্ৰশ্ন কাটিব পাৰে। চোৱা, শংকৰদেৱ আৰু মাধৱদেৱৰ মুঠ কেইটা বৰগীত ৰচনা কৰিছিল? সত্য ৰজ তম গুণ কি? এইকেইটাৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। নলিনীবালা দেৱীৰ আত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনি হোৱা 2খন কাব্যগ্ৰন্থৰ নাম লিখা। আন এটা প্ৰশ্ন হ'ল হে মোৰ আলু পূজাৰী প্ৰাণ বুলি কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছে? কাঠমিস্ত্ৰী ঘৰ কবিতাটি প্ৰথম কোন চনত আৰু কোনখন মুখপত্ৰত প্ৰকাশ হৈছিল? আগুনৰ পথাৰত কাম আৰু কাম কবিয়ে আগুনৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে? কোন চনত আৰু ক'ত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল? কৰুণতম কবিতাৰ কবিৰ মনত মাতৃস্মৃতি উল্লেখ কৰিব দিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াতে যিহেতু গেপ দেখুওৱা হৈছে, তোমালোকে অলপ কৰি তোমালোকৰ টাইমটো অলপ চাই তোমালোকে প্ৰশ্নটোৰ সৈতে লাগি থাকা। তোমালোকৰ স্পষ্টকৈ প্ৰশ্নসমূহ দেখুওৱা হ'ব। ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। লাগিলে তোমালোকৰ এক্সামত চাব পাৰা যে এইবিলাক প্ৰশ্ন ৰিপিট হয়নে নাই।
ইয়াতে আন এটা প্ৰশ্ন ইয়াতে প্ৰসংগিক দৰকাৰ লিখিব দিছে আকৌ সিদ্ধিমুনি গুণে চিন্তা নপবেহে সুহৰি জহুৱা কোলে ত্ৰিজগতৰ প্ৰতি ভকতি মিলিল মূৰ্খ মাধৱ বোলে এই প্ৰশ্ন ইম্পৰ্টেণ্ট হয় এইবিলাক প্ৰশ্ন ৰিপিট হৈ থাকে উঠা মিস্ত্ৰী কহাৰ কমাৰ অন্ধাৰৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্ম কাঠ মিস্ত্ৰীৰ ঘৰ যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰক গালো জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইকেইটা প্ৰসংগিক দৰকাৰ মাজত যিকেইটা ছয়টা প্ৰসংগিক ইয়াত দেখুওৱা হ'ল ছয়টাৰ পৰা তোমালোকে দুটা মিনিমাম পাই থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িছে নেক্সট পইণ্ট মূল্যবোধৰ ত্ৰিনীতি কি আৰু কবি নৱকান্ত বৰুৱাৰ বিষয়ে লিখি পৰিছে ইয়াত কি প্ৰশ্ন হৈছে তোমালোকে স্পষ্টকৈ দেখুৱাব পৰা নাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যিকেইটা প্ৰশ্ন দেখুওৱা হ'ল এইকেইটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয় আৰু কেইটামান প্ৰশ্ন আছে যিকেইটা শব্দ অৰ্থ আৰু ৰচনাৰ ওপৰত প্ৰশ্ন আছে তোমালোকে এইকেইটা প্ৰশ্ন দেখাবলৈ চেষ্টা কৰিম তোমালোকে ইয়াত গেপ দিয়া আছে কাৰণ ভিডিঅ'টো স্কিপ নকৰি অলপ স্কিপ কৰি দিবা কিন্তু তোমালোকে ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিবা কৈশোৰ কাল আৰু আন কি নামেৰে পৰিচিত মাধ্যমিক শিক্ষাক জীৱনৰ আলি দমোজা বুলি কিয় কৈছে মূল্যবোধৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি নন্দনতাত্ত্বিক মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা আজিৰ যুগ বিশ্বায়নৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ এই বিষয়ে তাৎপৰ্য লিখিব দিছে শব্দ বিভক্তি আৰু কাৰক আৰু শব্দ বিভক্তি এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন সেইটো আহি থাকে পৰমৰ ছাত্ৰ ছাত্ৰীক এইটো গ্ৰামাৰ ছেকশ্যনত দেখুওৱা আছিলে তোমালোকক এটা প্ৰশ্ন দেখুওৱা হ'ল তলত দিয়া জতুৱা ঠাঁচৰ অৰ্থসমূহ লিখা জতুৱা ঠাঁচ দিছে ইয়াত তোমালোকে এইটো নোম টেঙৰ এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা যিহেতু তোমালোকৰ ইয়াত চোৱা এইটো এছে দিছে ৰচনা ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ কি জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনীতি এইটো জীৱনৰ আৰম্ভণি অনুশীলন উৎস আৰু এইবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু তোমালোকে জীৱনৰ